হেল্ল' ফ্ৰেণ্ডছ, মুনছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ দুটি কবিতা দিম। এটি নলবৰীয়া কথিত ৰূপত স্বৰচিত হয়, মই লিখা, আৰু কবিতা আবৃত্তিও ময়েই কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব, আগৰ ভিডিঅ'কেইটাৰ দৰে আঁকোৱালি ল'ব। বহুত বেছি দীঘল নহয়, চুটিয়ে হয়। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কবিতা কেইটিখনো ভিডিঅ'টো শেষলৈ চাব আৰু শেষত কেনেকুৱা হয় নিশ্চয় কমেণ্ট কৰি জনাব। বলক ভিডিঅ'টো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। ফুচকা খাৱা আপিটো। ফুচকা খাই ভাল পাওঁ আপিটোৰ, এইকেইদিন মুখত পানী নাযাৱা হৈছে, দুখ লাগছি। ফেচবুক ইনষ্টাগ্ৰামত ফটোগিলা দেখছি, চিন্তা কৰি মোৰ চিতাই, ক'ত যে ফুচকা পাব। ইউটিউবত বনাবা শিকছি, ময়দা নাপে আটাই আনছি, ফেচবুকত ষ্টেটাছো দিছি, তথাপিও ফুচকাৰ লোভ এৰিব নৰছি। চিন্তা কৰি মোৰ চিতাই, ক'ত যে ফুচকা পাব। কলেজক লাগি বৰ মনত পৰছি, ক্লাছৰ পিছত ফুচকা যে খাইছি, দুখ লাগি গেছি তাইৰ। তেতলি টেঙাৰ লোভ এৰিব নৰছি, হবেন দাইটিৰ বাৰীত টেঙা বিচৰি কুকুৰৰ ভয়ত দাউৰিও পলাইছি। চিন্তা কৰি মোৰ চিতাই, ক'ত যে ফুচকা পাব। ফুচকা নাপে ঘেঁচেৰে আমি ছিঙি আনছি, লগৰ কেইজনীক মাতি চকলিব ধৰছি, মাকে গালি দিছি, অ' এপি এই ঘেঁচেৰে আম খোপা খাই নামেৰিবি, হাগা হ'লি ডাক্তৰ নকৰিবি। আকাশলৈ বহু দূৰ, কবি হিদায়তুল্লাহ, নলবাৰী, অসম। সৌৱা আকাশলৈ চোৱা, হাঁহিব ধৰিছে, মোৰ ফালে চাই মেঘবোৰে, মোক ভেঙুচালি কৈছে। শুকুলা মেঘবোৰে ইফালে সিফালে দৌৰিছে, মলয়াই কাণে কাণে গাইছে প্ৰেমৰ গান। তৰাবোৰে দিনত লুকা ভাকু খেলিছে, আৰু মোৰ মনে যে উৰা মাৰিছে। সৌৱা আকাশলৈ চোৱা, ৰামধেনু ওলাইছে, জোনাকৰ কোমল পৰশত কুলিয়ে গাইছে নিৰ্জনতাৰ মিঠা অনুভূতিবোৰ, আকাশৰ সুন্দৰতাবোৰ। কবিতা মানেই হ'ল মনৰ অনুভূতি। বহুতেই কবিতা লিখে, হৃদয়ৰ কথাবোৰ, মনৰ কথাবোৰ। কিছুমানে প্ৰেমৰ কবিতা লিখে, কিছুমানে বাস্তৱ কবিতা লিখে। কিছুমানে শুনি বিৰাটেই ভাল পায়, কিছুমানে আবৃত্তি কৰি বিৰাটেই ভাল পায়। বহু কবিয়ে বহু কবিতা লিখি গৈছে। কিছুমানে দুখৰ কবিতা লিখে, কিছুমানে হাঁহিৰ কবিতা লিখে। আপোনালোকে কেনে পালে কবিতা দুটি জনাব, আশা কৰোঁ ভাল পালে। মাজে মাজে 2-4টা কবিতা লিখিবলৈ চেষ্টা কৰোঁ। মনৰ কথাবোৰ কবিতাৰ মাজতে উকিয়াই দিওঁ। সৰুৰ পৰাই লিখোঁ, এতিয়াও লিখোঁ। এতিয়া অৱশ্যে বেছিকৈ লিখা নহয়, 2-4টাকৈ। কেতিয়াবা মাজে মাজে 2-এটা কবিতা লিখোঁ, চেষ্টা কৰোঁ লিখিবলৈ। আশা কৰোঁ আপোনালোকে ভালেই পালে। ধন্যবাদ। আগলৈ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকলৈ আকৌ লগ হ'ম। ধন্যবাদ।